আকৌ আহিলোঁ দেই আৰু এটা নতুন সাধুলৈ। আজিৰ সাধুটো হৈছে জন্মদিনৰ উপহাৰ। জিকমিক আৰু জোনাকী দুজনী যজা বাই ভনী আৰু সিহঁতৰ জন্মদিনটো পৰে জুলাই মাহত। এই কথাটোলৈ সিহঁতৰ যে কিমান দুখ, কিয় জানানে? কাৰণ জুলাই মাহত গৰমৰ বন্ধ হৈ থাকে আৰু সেই আন ল'ৰা ছোৱালীৰ দৰে সিহঁতে নিজৰ জন্মদিনটো বিদ্যালয়ত উদযাপন কৰিব নোৱাৰে। দুয়োজনে মন মাৰি মাকক ক'লেগৈ, মা আমাৰনো জন্মদিনটো কিয় সদায় একেটা দিনতে পৰে? মাকে হাঁহি মাৰি ক'লে, জন্মদিনটো সকলোৰে একেদিনতে পৰে আৰু তোমালোক যিহেতু যজা বাই ভনী, গতিকে তোমালোকৰ জন্মদিনটো একেই। জোনাকীয়ে ক'লে, আমি যে উদযাপনেই কৰিবলৈ নাপাওঁ, সদায় স্কুল বন্ধ থাকে, লগৰবোৰে ইমান ধুনীয়াকৈ পাতে। তাৰপিছতে আমাৰ জিকমিকেও ক'লে, এইবাৰ কিন্তু আমি জন্মদিনটো উদযাপন কৰিম দেই, এইবাৰ আমি আমাৰ মতে কৰিম। মাকে আকৌ হাঁহি পেলাই ক'লে, হ'ব দিয়া, কি কৰিবানো তোমালোকে? এই কি কৰিবা বুলি ক'লত দুয়োজনীৰ মনটো আকৌ ফূৰ্তি হৈ গ'ল। জোনাকীয়ে ক'লে, মা এইবাৰ আমি জন্মদিনত পিকনিকলৈ যাম। তাৰপৰা জিকমিকে ক'লে, পিকনিকৰ পৰা আহিয়ে চিনেমা চাবলৈ যাম আৰু লগতে ৰাতিৰ সাজু বাহিৰত খাই আহিম। মাকে ক'লে, হ'ব বাৰু দিয়া, তোমালোকে যেনেদৰে বিচাৰিছা এইবাৰ আমি জন্মদিনটো তেনেদৰে উদযাপন কৰিম। তোমালোকে যিকেইটা কৈছা গোটেইকেইটা কৰিম। লগালগ দুয়োজনীৰ মনত যে কিমান ফূৰ্তি, দুয়োজনী একদম চিঞৰি উঠিছে, বাহ, আমাৰ জন্মদিনটো আমি এনেদৰে উদযাপন কৰিম। তাৰপিছত মাকে গহীন হৈ ক'লে, এবাৰ ঠিক আছে বাৰু, তোমালোকৰ কথাখিনি শুনিলোঁ আৰু মানিও ল'লোঁ, এইবাৰ মোৰ আঁচনিটো শুনা। দুয়োজনীয়ে আচৰিত হৈছে, দিনটোচোন গোটেইটো পাৰেই হৈ গ'ল, তোমাৰ আঁচনিৰ বাবেনো সময় ক'ত? মাকে ক'লে যে মোৰ আঁচনিটো একেবাৰে ৰাতিপুৱাই হ'ব। কি হ'ব জানানে? আমাৰ ঘৰত যে কাম কৰিবলৈ আহে ৰীতা বাৰ দুজনী ছোৱালী আছে, তোমালোকে দেখিছানে? দেখিছোঁ, মিনি আৰু লক্ষী আহে যে আমাৰ ঘৰলৈ। সিহঁত দুয়োজনীক তোমালোকে দেখিছা নাই? সিহঁতে পুৰণা কাপোৰবোৰকে পিন্ধি আহে। এইবাৰ ভাবিছোঁ আমাৰ ঘৰত টুকুৰা টুকুৰকৈ ইমানবোৰ নতুন কাপোৰ সোমাই আছে, মই ধুনীয়াকৈ কাটি দিম আৰু তোমালোকে সিহঁত দুজনীৰ বাবে ফ্ৰক চিলাবা। দুয়োজনী ইজনীৰ সিজনীৰ মুখলৈ চাইছে। ফ্ৰক চিলাম? আমিতো কোনোদিন চিলাইয়ে পোৱা নাই, কেনেকৈনো পাৰিম? মাকে আকৌ হাঁহি ক'লে যে মই তোমালোকক ধুনীয়াকৈ কাটি দিম আৰু দেখুৱাই দিম কেনেদৰে চিলায়, তোমালোকে মাত্ৰ চিলাবাহে। সেইদিনাখনেই কি কৰিলে, দুপৰীয়া ভাত খোৱাৰ পিছৰ যিখন জিৰণি সময়, সেই সময়খিনিতে মাকে আলমাৰীৰ পৰা কিছুমান টুকুৰা কাপোৰ উলিয়াই আনি আৰু ধুনীয়াকৈ কাটি দিলে, দুটা কাপোৰ ধুনীয়াকৈ মিলাকৈ যোৰা লগাই দিলে আৰু তাহাঁতক চিলাবলৈ শিকাই দিলে। সিহঁত দুয়োজনীয়ে নতুন কাম এটা পাই খুব উৎসাহেৰে কৰিছে। প্ৰথমৰ চিলাইবোৰ অলপ বেকাবেকি হৈছিল, কিন্তু পিছলৈ চিলাইবোৰো পোন হ'ল, ধুনীয়া হ'ল। তাৰপিছত সিহঁতে জন্মদিনৰলৈকে যিমানকেইদিন আছিল, সদায় দুপৰীয়া সেই সময়খিনি আনকাল সিহঁতে কি কৰে, টিভি চাই কটায়, কেতিয়াবা বিচনাতে টোপনি যায় আৰু নহ'লে কেতিয়াবা দুয়োজনীয়ে ইমান আমনি লাগিছে, স্কুল বন্ধ, এনেকৈ কথা পাতিয়ে তাহাঁতৰ মনটো বেয়া কৰি কটাই দিয়ে। কিন্তু এইকেইদিন সিহঁতে এই নতুন কামটো শিকাৰ পৰা খুব উৎসাহেৰে কামটো কৰিলে। চাওঁতে জন্মদিন পালেহি। ৰাতিপুৱা সিহঁতে প্ৰথম কাপোৰকেইটা দিবলৈ যাওঁ বুলি ফ্ৰককেইটা উলিয়াইছে। আৰু কি জানানে, এইকেইদিনত সিহঁতে কিমান ফ্ৰক চিলালে? 12টা ফ্ৰক চিলালে। মিনিলে 6টা, লক্ষীলে 6টা। আচৰিত লাগিছে ন? সিহঁত দুয়োজনীও আচৰিত হৈ গৈছে। আৰু সিহঁতে গৈ যেতিয়া ফ্ৰককেইটা দিলেগৈ, তাহাঁত দুয়োজনীৰ যে কিমান ফূৰ্তি, নতুন ফ্ৰক পায়। আৰু দিয়াৰ কাৰণে আমাৰ জিকমিক আৰু জোনাকীও সিহঁতৰ ফূৰ্তি দেখি খুব আনন্দ পালে। দুয়োজনী আনন্দ মনে ঘৰলৈ আহি
মাকক ধন্যবাদ জনাইছে। মা, তুমি যে আমাক ইমান ধুনীয়া উপহাৰটো দিলা তাৰ কাৰণে ধন্যবাদ। এইবাৰ মাকে আচৰিত হৈ চাইছে, উপহাৰ? তোমালোককচোন মই উপহাৰ দিয়াই নাই, তোমালোকে মনে মনে চালা নেকি? তেতিয়া সিহঁতে হাঁহি পেলাই কৈছে, নহয় মা, তোমালোকে যে ইমান ধুনীয়া আনন্দ এটা আমাক দিলা। মাকে কৈছে, কি? মানে আমাক যে তুমি নতুন ফ্ৰক চিলাবলৈ শিকালা, নতুন কামটো শিকালা, তাৰোপৰি আমি যে এতিয়া দিবলৈ গ'লোঁ, সিহঁত দুজনীয়ে যে ইমান ফূৰ্তি পাইছে, সেয়া দেখি আমাৰ মনটো ভৰি গ'ল। ইয়াতকৈ ডাঙৰ উপহাৰ আছে জানো কিবা? দুয়োজনীয়ে জন্মদিনটো বাকীখিনি যদিও মাকহঁতে কৰিলে, তথাপিও কিন্তু সিহঁতে সেই ৰাতিপুৱাৰ সেই আনন্দটোৱে তাহাঁতৰ জন্মদিনটো সফল কৰি তুলিলে। এতিয়া মইনাহঁত, আমাৰো সময়বিলাক অলপ তেনেকুৱাই হৈছে নহয় জানো? বহু দিনৰ পৰা গৰম বন্ধ বুলিয়ে আমি ক'ব পাৰোঁনে? এই সময়খিনি আমি কেনেকৈ ব্যৱহাৰ কৰিম? আমি যদি সময়বিলাক আমনি লগা সময়, ঘৰত থাকি বেয়া লাগিছে, স্কুলৰ বন্ধু বান্ধৱী লগ পোৱা নাই, এনেকৈ যদি ভাবি থাকোঁ, আমাৰ সদায় আমনিয়ে লাগি থাকিব। কিন্তু আমি যদি ভাবোঁ এইখিনি আমাৰ অমূল্য সময়, আমি হাতত পাইছোঁ সময়খিনি, আগতে বিদ্যালয়লৈ যাওঁ, তাৰপিছত ধৰি লওক কাৰোবাৰ কম্পিউটাৰ ক্লাছ, কাৰোবাৰ খেলৰ ক্লাছ, কাৰোবাৰ ছুইমিঙৰ ক্লাছ, সময় নাথাকেচোন। কিন্তু এতিয়া আমি যদিও আমাৰ অনলাইন ক্লাছ হৈছে, তাৰ মাজতো আমি বহুত সময় পাইছোঁ। এই সময়খিনিত আহাচোন আমি কিছুমান ঘৰুৱা কাম শিকোঁ। সকলো কামেই প্ৰয়োজনীয়, জীৱনত কোনো কামেই কিন্তু অপ্ৰয়োজনীয় নহয়, আৰু কোনো শিক্ষাই অলাগতিয়াল নহয়। সুন্দৰকৈ ধৰিলা মানুহক পানী এগিলাচ দিয়া, সেইটো এটা কলা। কিন্তু চাবাচোন, কোনোবাই ধৰিলা গিলাচটো চাৰিওফালে পানী পেলাই পানী গিলাচ দিয়েগৈ, কোনোবাই ধুনীয়াকৈ প্লেট এখনৰ ওপৰত গিলাচটো বাহিৰত লগা পানীখিনি মোহাৰি দিয়েগৈ। কোন গিলাচ পানী বেছি ভাল লাগিব আমাৰ? ধুনীয়াকৈ দিয়াটো নহয় জানো? চাহ একাপ ধুনীয়াকৈ দিয়াটো, এই সকলো কলাৰ ভিতৰত পৰে। আৰু এইবিলাক আমি ঘৰুৱা কাম বুলি সদায় কি কৰোঁ? এৰি দিওঁ। কিন্তু সেইটো তেনেকুৱা নহয়। এতিয়া তোমালোকে সময় পাইছা, এই ঘৰুৱা কামবিলাক শিকিবলৈও চেষ্টা কৰিবাচোন। যেনে ধৰি লোৱা, তোমালোকৰ মা দেউতা ক'ৰবাৰ পৰা আহিছে, বা মায়ে দিনটো কাম কৰি আছে, ধুনীয়াকৈ পানী এগিলাচ দিলা। কোনোবা দিনাখন ৰাতিপুৱা তোমালোকে ব্ৰেকফাষ্টকে বনালা। ব্ৰেকফাষ্ট মানে বহুত ডাঙৰ ৰুটি, ভাজি, পুৰি বনাবলৈ কোৱা নাই। বাৰ্গাৰ এটা, চেণ্ডউইচ এখন, এনেকুৱাটো বনাব পাৰিবা। তাৰোপৰি তোমালোকে ধৰি লোৱা কিছুমান সৰু সৰু চিলাই শিকিব পাৰা, ঊল গুঠিবলৈ শিকিব পাৰা, কুৰুচা গুঠিবলৈ শিকিব পাৰা। এইবিলাক খুব ইজি কাম। কিন্তু কি আচৰিত জানা, ময়ো যোৱাবাৰ লকডাউনতহে শিকিছোঁ। সেইটো কাৰণে কৈছোঁ, তোমালোকে যদি সময় পোৱা, তোমালোকৰ হাতত সময় থাকিলে, মাহঁতে যদি জানে, তোমালোকে এই সৰু সৰু কথাবোৰ শিকিবা। বিচনাখন কেনেকৈ ধুনীয়াকৈ পাৰিব পাৰি, টেবুলত কেনেকৈ আমি ধুনীয়াকৈ ধৰি লোৱা ভাত বাঢ়ি দিছে, কাঁহীখন কেনেকৈ আমি ধুনীয়াকৈ টেবুলত আনি দিব পাৰোঁ, এই সৰু সৰু কথাবোৰো শিকিবাচোন দেই। তেতিয়া চাবা সময়বিলাক আমনি লগাৰ সলনি তোমালোকৰ ভাল লাগিবলৈ ল'ব। ঠিক আছে? সাধুটো কেনে পালা মোক জনাবা দেই।